এই দোস্তো মই সকলোকে BLD কমেডি চেনেলৰ পৰা স্বাগতম জনাইছোঁ আৰু যেহেতু আজি কাতি বিহু তাৰ কাৰণে আজি মই তুলসীৰ তলত এগছি চাকি জ্বলাম আৰু কিবা কিবি আপোনালোকক দেখুৱাম চ' ভিডিঅ'টো সকলোৱে দোস্তো মই তুলসী পুলি ৰুলোঁ আৰু মই ৰুই কিনে এটা ফাকুৱাই দি এটা বস্তু বনাইছোঁ চ' আৰু দোস্তো মই তুলসীৰ তলত এইটো মই ছবি এটা আঁকি দিছোঁ ইয়াতে আৰু দোস্তো তুলসী পুলিৰ কাম চেছ হোৱাৰ পাছত আকৌ মই কলপুলি এটা পুতিছোঁ আৰু কলপুলিৰ কাৰণে চাকিকেইটা যোগাৰ কৰা হৈ গ'ল আৰু দোস্তো ইয়াতে চাকি আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আৰু ইয়াতে দোস্তো 15টা চাকি আছে আৰু তামোল পাণ আছে এযোৰ আৰু ধূপ আছে আৰু তেলটো আহি পোৱা নাই তেলটো মই গধূলি তেলটো দি দিম চ' আৰু কলপুলিটো অলপ সজাইছোঁ চ' কলপুলিটো দেখুৱাম আপোনালোকক এবাৰ দোস্তো এইটো হ'ল কলপুলি যিমানখিনিলৈকে পাৰিছোঁ সিমান সজাইছোঁ আৰু কি হৈছে নাজানো আৰু এইটো প্ৰথমতে মই এতিয়া যিহেতু গধূলি হৈ আহিল আৰু মই প্ৰথমতে যে পথাৰলৈ আহিছোঁ আৰু পথাৰত খালি ধানত এগছি বন্তি জ্বলাম যেনে অনুচি যা বাদ হৈ যায় আৰু খেতিয়কসকলে ইয়াক লৈ গৌৰৱবোধ কৰে কাৰণ তেখেতসকলৰ যি শালি ধান খেতি কৰে আৰু শালি ধানত আজি কাতি বিহুৰ দিনাখনে এগছি বন্তি জ্বলোৱা হয় তাতে এয়া চাৰিওফালৰ দৃশ্য আমি ইয়ালৈকে আহিছোঁ আমি ইয়াতেও এগছি বন্তি জ্বলাম পৰিৱেশ দেখি খুব ভাল লাগে খেতি পথাৰৰ পৰিৱেশ বহুত ইয়াতে বন্তি জ্বলোৱা হ'ল বন্তি জ্বলাইছে আৰু ইয়াতে এখন শৰাই ইয়াতে আগবঢ়াইছে এখন শৰাই ইয়াতে তামোল পাণ ধূপ বুট ইয়াতে সকলো আছে আৰু এইখন হৈছে বুটৰ শৰাই ইয়াতে বুট আছে বুট খাই যাব লাগিব আৰু আৰু এতিয়া বুট ভাঙি কিনে আমাক দিব এতিয়া মোক কিন্তু মোক ডাঙৰ পাত দিব লাগিব দেই মই সৰু পাত নলওঁ সেই এখন বজালে বুট ল'ম আৰু সঁচাকৈ এই পথাৰত বুট খাই খুব ভাল লাগে আৰু এফালে কাতি বিহুৰ বুট বুলি ক'লেতো আৰু ক'বাই নালাগে দেখিছেনে দোস্তো এইবোৰ বুট আৰু দোস্তো বুট খাই দিলোঁ আৰু মই এতিয়া ঘৰলৈকে যাম আৰু তাতে প্ৰথমতে তুলসীৰ তলত এগছি চাকি জ্বলাম আৰু তাৰপাছত তাতে শৰাই এখন আগবঢ়াই তাৰপাছত আকৌ কলপুলিলৈ যাম কলপুলিত আকৌ চাকি দিম তাৰপাছত পাছৰখিনি আপোনালোকক পাছত ক'ম আৰু দোস্তো ইয়াত কলপুলিত চাকি দিলোঁ জ্বলোৱা হৈ গ'ল ইতিমধ্যে আৰু ইয়াতে মই তামোল পাণ দিছোঁ তাৰপাছত ধূপ আৰু এনে চাকিকেইটা মই দিলোঁ ইয়াতে আৰু দোস্তো মই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাব বুলি আহিলোঁ এবাৰ ফুৰো বুলিও আহিলোঁ আৰু এইবোৰ সকলোৰে ঘৰৰ পদূলিয়ে চাকি দিছে তেখেতসকলে আমার বমন ঠিক যাব আৰু দোস্তো এইবোৰ সকলোৰে ঘৰৰ পৰিৱেশ পদূলিয়ে আপোনালোকক মই দেখুৱালোঁ আৰু ৰাতি হৈ আহিলেও ইয়াৰ পৰিৱেশবোৰ খুব ভাল হৈ আহিছে এতিয়া ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ